সুপ্ৰভাত সকলোকে, মই বৰ্ণালী কোঁৱৰে আপোনালোকক মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো মই ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আমাৰ ভতিজা ছোৱালীজনীৰ বিয়া আছে, তুলনি বিয়া। যিমানখিনি পাৰোঁ সিমানখিনি মোৰ কেমেৰাত মই ভিডিঅ' কৰি থৈছোঁ। আৰু আপোনালোকেও চাব আমাৰ উজনি অসমৰ ফালে নিয়ম নীতিবোৰ কেনেকুৱা। পেণ্ডেলটোৰ ডেক'ৰেশ্যনখিনি চাওক, ভাল লাগিছে। আৰু এইফালে হৈছে চেলফি পইণ্ট। এইফালে বহিব আমাৰ কইনা আৰু গোপিনীসকল। এয়াই হৈছে আমাৰ কইনা, নাচনী কইনা। এতিয়া আহক আপোনালোকক আমাৰ নিয়মবোৰ দেখাওঁ। এয়া হৈছে 4 দিনীয়া গা ধোৱা নিয়ম। 4 দিনৰ দিনা কইনাজনীক ৰাইজৰ মাজলৈ উলিয়াই অনা হয়। এতিয়া তাইক সূৰ্য প্ৰণাম কৰি গা ধুৱাব। কইনাজনীক 4 দিনৰ পাছতহে ভাত খাবলৈ দিয়া হয় আৰু দিনটোত এবাৰে ভাত খোৱা হয় আবেলি সময়ত। এয়া হৈছে ভাত খোৱা ফটো। আৰু এতিয়া দেখাম আখৈ ভজা নিয়ম। বিয়াৰ এদিনৰ আগত গোপিনীসকলে আহি আখৈ ভাজে। এয়া হৈছে গোপিনীসকল। এয়া দেখিছে আইতাহঁতে সকলোৱে মিলি কাম কৰি আছে। আৰু এতিয়া দেখা মূৰত তেল দিয়া নিয়ম। আৰু আমাৰ কইনা মনত বহুত ফূৰ্তি। ৰুমটোতে সোমাই সোমাই তাই বহুত ব'ৰ হৈ গৈছে। এতিয়াৰ পৰা তাই ৰুমৰ পৰা বাহিৰত যাব পাৰিব। আৰু তাই জুমি জুমি চাই আছে তাইক নিবলৈ মানুহ আহিছে নাই আহা। আৰু ইয়াত যে দেখিছে তাই এটা চৌ ফুটাব লৈছে। তাই যেতিয়া চুকত সোমাই আছিল এইটো চৌতেই তাইৰ কাৰণে ভাত বনোৱা হৈছিল। চৌটো ফুটাই থাকোঁতে তাই এজনী লগৰ ছোৱালীৰ নাম লৈ ফুটাই আছে, যিজনী ছোৱালীৰ এতিয়া বিয়া হোৱা বয়স হৈছে। এতিয়া তাইক মূৰত তেল দিয়া নিয়ম কৰা হ'ল। আৰু এইফালে সকলোৱে বিয়ানাম গাই আছে।
আজি বিয়াৰ দিন গাঁৱৰ সকলো জীয়ৰী ছোৱালী আহি আমদালি গাঁঠি আছে। এয়া আমৰ পাত তামোল পানেৰে আৰু এনেকৈ আমদালি লগাইছে। মাক পুতেক কি কৰি আছে? অ পুতেকটো কি কৰি আছা? আৰু এইফালে গোপিনীসকলৰ পৰা এটা আশীৰ্বাদ লৈ পানী তুলিবলৈ ওলাইছোঁ।
যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো বনোৱাৰ বিশেষ কাৰণটো হৈছে নামনি অসমৰ মোৰ কিছুমান বান্ধৱী আছে, তেখেতলোকে সদায় সুধি থাকে আমাৰ উজনি অসমৰ ফালে নিয়ম নীতিবোৰ কেনেকুৱা, আৰু সেইটো কাৰণে মই যিমানখিনি পাৰোঁ প্ৰথম পৰা শেষলৈ ভিডিঅ' কৰিলোঁ। আৰু কিছুমান মুহূৰ্ত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। কমেণ্ট বক্সত আপোনালোকেও জনাব আপোনালোকৰ ফালে নিয়ম নীতিবোৰ কেনেকুৱা। আৰু আজিলৈ আহোঁ, বাই বাই।